নমস্কাৰ অসম দৰ্পণ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি 20টা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কুৱেশ্যন আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, জইন কৰি ল'ব যাতে আপুনি ফ্ৰীকৈ সকলো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাব পাৰে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, শিক্ষণ প্ৰক্ৰিয়া বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক শিক্ষাত ডেছ বোলা হয়। দ্য ইউজ অফ টেকন'লজি টু এনহান্স লাৰ্ণিং প্ৰচেছ ইজ কল্ড ডেছ ইন এডুকেশ্যন। আমি জানো যে শিক্ষাৰ এনহান্সৰ কাৰণে, লাৰ্ণিং প্ৰচেছটো এনহান্স কৰিবৰ কাৰণে শিক্ষাত ব্যৱহাৰ কৰা প্ৰযুক্তিক ICT বুলি কোৱা হয়, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। সেয়েহে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। কেইটামান ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ উদাহৰণ হৈছে ডিজিটেল বৰ্ড, প্ৰজেক্টৰ, কম্পিউটাৰ ইত্যাদি। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্যক্তিয়ে নিজৰ ভুলৰ পৰাই শিকে। এই বক্তব্যটো কোন শিক্ষণ তত্ত্বৰ ওপৰত ভিত্তি কৰি লিখা হৈছে? ইণ্ডিভিজুৱেল লাৰ্ণছ ফ্ৰম হিজ অ'ন মিষ্টেক্স। দিছ ষ্টেটমেণ্ট ইজ বেছড অন হুইচ লাৰ্ণিং থিয়ৰী? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ট্ৰায়েল এণ্ড ইৰৰ। সেয়েহে অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। প্ৰচেষ্টা আৰু ভুল পদ্ধতি, কোনো ষ্টুডেণ্টে কিবা এটা কামৰ কাৰণে ট্ৰায়েল কৰি তাত যদি ভুল হয় তাৰ পৰা সেই ভুলৰ পৰা শিকে। সেয়েহে ব্যক্তিয়ে নিজৰ ভুলৰ পৰাই শিকে। এইটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৰা ওপৰত ভিত্তি কৰি লিখা হৈছে। তাৰ পিছৰ প্ৰশ্নটো, শিক্ষকে ছাত্ৰ ছাত্ৰীৰ আগত তথ্য স্পষ্ট আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব লাগে আৰু নতুন তথ্য ছাত্ৰ ছাত্ৰীয়ে ডেছ কথাবোৰৰ সৈতে সম্পৰ্কিত কৰিব লাগে। টিচাৰ শুড প্ৰেজেণ্ট ইনফৰমেশ্যন টু দ্য ষ্টুডেণ্টছ ক্লিয়াৰলি এণ্ড ইন ইণ্টাৰেষ্টিং ৱে এণ্ড ৰিলেট দিছ নিউ ইনফৰমেশ্যন টু দ্য থিংছ ষ্টুডেণ্টছ অলৰেডি ন'। ইতিমধ্যে ষ্টুডেণ্টে জনা কথাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীয়ে নজনা কথাবোৰ শিক্ষকে উপস্থাপন কৰিব লাগে, লাহে লাহে নজনা কথালৈ আগবাঢ়িব লাগে। সেয়েহে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে জনা কথাবোৰৰ পৰা আৰম্ভ কৰি তাৰপিছত লাহে লাহে এটা নতুন তথ্য উপস্থাপন কৰিব লাগে। তাৰ পিছৰ প্ৰশ্নলৈ যাম। ইফ এ চাইল্ড হেজ মেণ্টেল এজ অফ 5 years এণ্ড ক্ৰন'লজিকেল এজ অফ 4 years, দেন হোৱাট উইল বি দ্য IQ অফ দ্য চাইল্ড? যদি শিশুৰ মানসিক বয়স 5 বছৰ আৰু কালক্ৰমিক বয়স 4 বছৰ, তেন্তে শিশুৰ IQ কিমান হ'ব? আমি জানো যে IQৰ এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটোৰে শিশুৰ IQ কিমান হয় নিৰ্ণয় কৰিব পৰা যায়। IQৰ ফৰ্মুলাটো হৈছে IQ ইকুৱেল টু MA মেণ্টেল এজ ডিভাইডেড বাই CA ক্ৰন'লজিকেল এজ ইনটু 100। এই ফৰ্মুলাটো ব্যৱহাৰ কৰিয়ে শিশুৰ বা মানুহ এজনৰ, ব্যক্তি এজনৰ IQ নিৰ্ণয় কৰা হয়। আৰু এই কেলকুলেশ্যনটো কৰিলে আমি শুদ্ধ উত্তৰটো পাম অপশ্যন এ 125। যদিহে এজন শিশুৰ মানসিক বয়স 5 বছৰ হয় আৰু কালক্ৰমিক বয়সো যদি 4 বছৰ হয়, তেতিয়াহ'লে শিশুটিৰ IQ হ'ব 125। আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখি থ'ব, IQ ইকুৱেল টু MA বাই CA ইনটু 100। তাৰ পিছৰ প্ৰশ্নটো, তলৰ কোনটো কথা সত্য নহয়? হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ নট ট্ৰু? গ্ৰ'থ ইজ এ বায়'লজিকেল প্ৰচেছ, ডেভেলপমেণ্ট ইজ এ কোৱান্টিটেটিভ প্ৰচেছ, এডুকেশ্যন ইজ এ গ'ল অৰিয়েণ্টেড প্ৰচেছ, লাৰ্ণিং ইজ এ প্ৰচেছ অফ বিহেভিয়াৰেল চেঞ্জেছ। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ নহয় এইটো অপশ্যন বি হ'ব। বিকাশ পৰিমাণগত প্ৰক্ৰিয়া নহয়। বিকাশ হৈছে এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু ই পৰিমাণগতভাৱে নহয়। সেয়েহে অপশ্যন বি সত্য নহয়, শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটো, একৰ্ডিং টু জন ডিউই, স্কুল ইজ এ ডেছ ইনষ্টিটিউশ্যন এণ্ড এডুকেশ্যন ইজ এ ডেছ প্ৰচেছ। জন ডিউৰ মতে স্কুল এখন সামাজিক প্ৰতিষ্ঠান আৰু শিক্ষা হৈছে এটা সামাজিক প্ৰক্ৰিয়া। সেয়েহে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। শিক্ষানুষ্ঠান এজনে সমাজৰ লগত থাকিয়ে কাম কৰিব লগা হয়। সেয়েহে সামাজিক প্ৰতিষ্ঠান আৰু
শিক্ষা গ্ৰহণটো হৈছে এটা সামাজিক প্ৰক্ৰিয়া। এইটো জন ডিউয়ে কৈছিল। তাৰ পিছৰ প্ৰশ্ন, According to John Dewey, school must prepare students for জন ডিউৰ মতে বিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিব লাগে। কিহৰ বাবে প্ৰস্তুত কৰিব লাগে? গৱেষণা বা ৰিচাৰ্চ, ফিউচাৰ লাইফ ভৱিষ্যতৰ জীৱন, প্ৰেজেণ্ট লাইফ বৰ্তমান জীৱন, আৰু ডি এণ্টাৰপ্ৰেনাৰশ্বিপ বা উদ্যোগীকৰণ। জন ডিউৰ মতে ছাত্ৰ ছাত্ৰীক বৰ্তমানৰ জীৱনৰ বাবে, প্ৰেজেণ্ট লাইফৰ বাবে প্ৰস্তুত কৰিব লাগে। সেয়েহে অপশ্যন চি শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো, কেনেধৰণৰ মূল্যায়নে শিক্ষাৰ্থীসকলৰ শিক্ষণৰ অভাৱ আৰু অসুবিধা চিনাক্ত কৰে? What type of evaluation identifies learning deficiencies and difficulties of the learners? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত এইকেইটা হৈছে মূল্যায়নৰ এককতা, টাইপ, প্লেচমেণ্ট, ছামেটিভ, কণ্টিনিউৱাছ এণ্ড ডায়েগনষ্টিক। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ অভাৱ আৰু অসুবিধা চিনাক্ত কৰিবৰ কাৰণে যিটো টাইপ আটাইতকৈ বেছি সুবিধাজনক সেইটোৱে হৈছে ডায়েগনষ্টিক। নিদানমূলক ইভালুৱেশ্যনে ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ অভাৱ আৰু অসুবিধা চিনাক্ত কৰাত সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো, এজন ছাত্ৰৰ কালক্ৰমিক বয়স আৰু মানসিক বয়স দুয়োটা 7 বছৰ। তেওঁক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি? Both the chronological age and the mental age of a pupil is 7 years. He may be classified into which category? স্বাভাৱিক বুদ্ধিমত্তাৰ তলৰ, স্বাভাৱিক বুদ্ধিমত্তা, উচ্চমানৰ বুদ্ধিমত্তা আৰু জিনিয়াছ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰ্মেল ইণ্টেলিজেঞ্চ। সেয়েহে কিহৰ কাৰণে এজন ষ্টুডেণ্টৰ কালক্ৰমিক বয়স আৰু মানসিক বয়স দুয়োটাই সমান। সেয়েহে সেই ছাত্ৰজন নৰ্মেল ইণ্টেলিজেঞ্চৰ হ'ব। তাৰ পিছৰ প্ৰশ্নলৈ যাম। প্ৰাক প্ৰাথমিক পৰ্যায়ত লিখাৰ সময়ত উচ্চস্বৰে পঢ়াক গুৰুত্ব দিয়া হয়। এইটো শিক্ষণৰ কোনটো তত্ত্বৰ ওপৰত ভিত্তি কৰি কৰা হৈছে? At the pre-primary stage, reading aloud while writing is given importance. This is based on which theory of learning? ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কণ্ডিশ্যনিং। অনুবন্ধনবাদ তত্ত্বৰ ওপৰত ভিত্তি কৰিয়ে এই শিক্ষণৰ এই তত্ত্বটো গঢ় লৈ উঠিছে। প্ৰাক প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে লিখাৰ লগতে মাতি মাতি লিখে। সেইটো হৈছে অনুবন্ধনবাদ বা কণ্ডিশ্যনিঙৰ ওপৰত বেছ কৰি হোৱা এটা তত্ত্ব। তাৰ পিছৰ প্ৰশ্ন, পৰীক্ষাৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সময়ত তলৰ কোনটো বিবেচনা কৰা নহয়? Which one of the following is not taken into consideration while preparing the blueprint for a test? এটা টেষ্টৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সময়ত ইয়াত দিয়া বিষয়বস্তুকেইটাৰ ভিতৰত টিচিং টাইম, পাঠদানৰ সময়টোক গুৰুত্ব দিয়া নহয়। তাৰ বাহিৰে বিষয়বস্তু, নিৰ্দেশনামূলক উদ্দেশ্য বা প্ৰশ্নৰ প্ৰকাৰ এইকেইটাৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু টিচিং টাইম, পাঠদানৰ সময়ৰ ওপৰত গুৰুত্ব দিয়া নহয় পৰীক্ষাৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সময়ত। 12 নম্বৰ প্ৰশ্নলৈ যাম। মনত ৰাখা, সমস্যা সমাধান কৰা, সিদ্ধান্ত লোৱাকে ধৰি চিন্তা প্ৰক্ৰিয়াৰ নিৰ্মাণৰ সৈতে জড়িত অধ্যয়নৰ ক্ষেত্ৰখনক কোৱা হয়। The field of study concerned with the construction of thought process including remembering, problem solving and decision making is called. ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কগনিটিভ ডেভেলপমেণ্ট বা জ্ঞানমূলক বিকাশ। থট প্ৰচেছ ইনক্লুডিং ৰিমেম্বাৰিং, প্ৰব্লেম ছলভিং, এইখিনি বিকাশটো জ্ঞানমূলক কগনিটিভ ডেভেলপমেণ্টৰ ভিতৰত পৰে। এই কগনিটিভ ডেভেলপমেণ্টে এইখিনিৰ ওপৰত অধ্যয়ন কৰে। সেয়েহে শুদ্ধ উত্তৰ ডি হ'ব। 13 নম্বৰ প্ৰশ্ন, সাইক'লজি ইজ এ মনোবিজ্ঞান এক। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব চায়েন্স অফ
বিহেভিয়াৰ। মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান। তাৰ পিছৰ প্ৰশ্নটো হুইচ ইজ নট এ ফেক্টৰ অফ মটিভেশ্যন। প্ৰেৰণাৰ কাৰক নহয়। কোনটো নহয়? পুৰস্কাৰ, প্ৰৰোচনা, প্ৰশংসা, অনুশীলন এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰেক্টিছ। প্ৰেক্টিছটো মটিভেশ্যনৰ এটা কাৰক হ'ব নোৱাৰে। তাৰ বাহিৰে পুৰস্কাৰ প্ৰদান বা প্ৰৰোচনা ইনচেণ্টিভ দিয়া বা প্ৰশংসা কৰা এইকেইটা গোটেইকেইটাই মটিভেশ্যনৰ কাৰক হয়। কিন্তু প্ৰেক্টিছ বা অনুশীলনী মটিভেশ্যনৰ কাৰক নহয়। তাৰ পিছৰ প্ৰশ্ন 2 বছৰৰ পৰা 6 বছৰৰ পৰ্যায়টোক কি বুলি কোৱা হয়? হোৱাট ইজ দ্য ষ্টেজ ফ্ৰম 2 to 6 years কল্ড? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 2 বছৰৰ পৰা 6 বছৰৰ পৰ্যায়টোক প্ৰি চাইল্ডহুড বা প্ৰাক শৈশৱ বুলি কোৱা হয়। অপশ্যন এ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো জেন পিয়াজেৰ মতে শিশুৱে বিমূৰ্ত যুক্তি আৰু যুক্তিৰ দক্ষতা বিকাশৰ সময়। একৰ্ডিং টু জেন পিয়াজেট চিলড্ৰেন ডেভেলপ এবষ্ট্ৰেক্ট লজিক এণ্ড ৰিজনিং স্কিল ডিউৰিং হুইচ পিৰিয়ড? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাস্তৱ কাৰ্য সম্পাদন স্তৰত ছাত্ৰ ছাত্ৰীয়ে বিমূৰ্ত যুক্তি আৰু যুক্তিৰ দক্ষতা বিকাশ কৰে। ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। জেন পিয়াজেৰ মতে শিশুৱে ডেছ কালত প্ৰৱেশ কৰাৰ সময়ত অহংকাৰিতা নাথাকে। একৰ্ডিং টু জেন পিয়াজেট চিলড্ৰেন আৰ ন' লংগাৰ ইগ'চেণ্ট্ৰিক ৱেন এণ্টাৰিং। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। আনুষ্ঠানিক কাৰ্য সম্পাদন স্তৰত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ ইগ'চেণ্ট্ৰিক বিহেভিয়াৰটো নাথাকে, মানে অহংকাৰিতা সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীৰ নথকা হয়। তাৰ পিছৰ প্ৰশ্ন পিয়াজেৰ জ্ঞানমূলক বিকাশৰ তত্ত্ব অনুসৰি আনুষ্ঠানিক কাৰ্য সম্পাদনৰ স্তৰ বয়সৰ পৰাই আৰম্ভ হয়। ইয়াত দিয়া বয়সকেইটাৰ ভিতৰত কোনটো বয়সৰ পৰা আনুষ্ঠানিক কাৰ্য সম্পাদনৰ স্তৰ আৰম্ভ হয়? একৰ্ডিং টু পিয়াজেট থিয়ৰী অফ কগনিটিভ ডেভেলপমেণ্ট দ্য কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ ষ্টাৰ্টছ এট এজ। আনুষ্ঠানিক কাৰ্য সম্পাদনৰ স্তৰ 7 বছৰ বয়সৰ পৰা আৰম্ভ হয়। সেয়েহে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব 7 বছৰ বয়স। তাৰ পিছৰ প্ৰশ্নলৈ যাম। ৰুছুৱে এটা শৈক্ষিক পদ্ধতিৰ পোষকতা কৰিছিল য'ত দেশৰ পৰা শিশুটিক আঁতৰাই পেলোৱাৰ কথা কোৱা হৈছিল। ৰুছু এডভকেটেড এন এডুকেশ্যনেল মেথড হুইচ কনচিষ্টেড অফ ৰিমুভিং দ্য চিলড্ৰেন ফ্ৰম। ৰুছুৱে পোষকতা কৰা পদ্ধতিটো হৈছে পদ্ধতিটো যিটোত শিশুটিক এটা ব্যৱস্থাৰ পৰা আঁতৰাই পেলোৱাৰ কথা কোৱা হৈছিল, সেইটো হৈছে সমাজ। ৰুছুৱে ছাত্ৰ ছাত্ৰীক সমাজৰ পৰা আঁতৰাই ৰখাৰ কথা পোষকতা কৰিছিল। সেয়েহে অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন আৰু শেষৰ প্ৰশ্নটোলৈ যাওঁ। প্লেটোৱে বিশ্বাস কৰিছিল যে প্ৰতিভা আৰু বুদ্ধিমত্তা হৈছে প্লেটো বিলিভ ডেট টেলেণ্ট এণ্ড ইণ্টেলিজেঞ্চ আৰ জিনীয়ভাৱে বিতৰণ কৰা হয়, লিংগভিত্তিকভাৱে বিতৰণ কৰা হৈছে, জিনগতভাৱে বিতৰণ কৰা হোৱা নাই, লিংগভিত্তিকভাৱে বিতৰণ কৰা হোৱা নাই। প্লেটোৱে কোৱা মতে প্লেটোৱে বিশ্বাস কৰিছিল যে টেলেণ্ট আৰু ইণ্টেলিজেঞ্চ নট ডিষ্ট্ৰিবিউটেড জেনেটিকেলি বা জিনগতভাৱে কোনো ইণ্টেলিজেঞ্চ বা টেলেণ্ট